বাছি লওঁ। ঠিক আছে, মোৰ ভিডিঅ'টো অকণ দেৰি হ'ল। মই আজি বনাইছোঁ এইটো মোৱা মাছৰ নৰসিংহ পাত আৰু ইয়াত বনাইছে। ইয়াতে মই দিছোঁ আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া, বেলেগ একো নাই মছলা। আৰু ইফালে সাৰ দিয়াৰ দালি, মাহৰ দাইল, এইটো বইল কৰা হৈছে। এইটো মই এতিয়া অকণমান তেল দি কিনে বনাই দিম। আৰু যিহেতু অসমীয়া মানুহ, আমি অসমীয়া খানা খাই খুবেই ভাল পাওঁ, আৰু সেইবাবে আজি মই এনেকৈ বনালোঁ। আৰু ইফালেতো এইখিনি মাছ থৈ দি আছে, এইটো অকণমান নেমু টেঙা দি বনাই দিম। দেখিব পাৰিছে এইটো হৈ আহিছে, নৰসিংহ আৰু মোৱা মাছ। আৰু এতিয়া আমি মাটি পেলাইছোঁ, মাছ বনোৱা কেৰাহীত দি দিয়া নাই আৰু ইয়াতে বহাই দিম। নহৰু, আদা, পিঁয়াজ দিয়া হৈছে। এতিয়া দাইলটো বহাই দিম খাৰত। পটল ভাজিছে আৰু ৰাতিৰ কাৰণে আৰু বেছি নবনাওঁ, চিম্পুল কণী আমলেট কৰি। পটল ভাজা হৈ গৈছে, নমাই দিম। এতিয়া ভাবিছোঁ কণীটো আমলেট কৰি দিওঁ। আমি আৰু ভিডিঅ'টো আজি মই ৰাতিপুৱাৰ পৰা কি বনালোঁ মই নিজেই গম নাপালোঁ, কিন্তু বনাইছোঁ কিবা কিবি। আৰু আজি মোৰ ব্লগটো আপোনালোকে চাব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ভাতৰ বেলেগ নাই, দাইল দিনত মই যিটো মাহৰ দাইল বনাইছোঁ, খাৰ দিয়া, খাৰেৰে মাহৰ দাইল। তুমি খাৰটো পাহৰা নেকি? মজা লাগিছে আজি খাই কেনে। তোমাৰ চেই নাই নেকি, গেঞ্জি নাই নেকি পিন্ধিবৰ কাৰণে? মাহৰ দাইল বনোৱা আছে যিহেতু, আৰু এতিয়া মাহৰ দাইলটো থকা কাৰণে মই এতিয়াতো বনাইছোঁ। পটল অলপ ফ্ৰাই কৰিলোঁ, এতিয়া কণী আমলেট কৰিম, তাৰপিছত ভাতটো খাই ল'ম। আৰু আজি অকণমান বজাৰ কৰিলোঁ, যিহেতু আমাৰ খোৱা বস্তু একো নাছিলে ৰুমত। আৰু ইফালে চাই আছে, কি চাব আৰু, ক্লাইণ্ট পেট্ৰল কিমান চাই এইবোৰ। এক প্লেট আনিছে, আৰু কণী খোৱা মানুহজন দেখুৱা মুখখন এবাৰ, খুব কণী খাই ভাল পায়। কণী নহ'লে ভাতে নাখায়। চাওঁ মুখখন এবাৰ দেখা, কণী খায়। আপোনালোকক এয়া হৈছে গ্ৰচাৰী, বজাৰ অলপ কৰিলোঁ। এইটো মই মূৰত লগাব লাগিব, চুলি সৰা কমে। আৰু ইয়াতে দেখিছে অকণমান সৰু সুৰা বজাৰ। সেই গুড আফটাৰনুনেই হৈ গৈছে এতিয়া, আৰু ৰাতিপুৱাৰ পৰা অলপমান ব্যস্ত হৈ থাকিলোঁ, কাৰণ যিহেতু বহুতখিনি কিবা কিবি কাম কৰিলোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা কেনেকুৱা গৰম দিছে আপোনালোকে গমেই পাইছে। অকণমান ফেন দি তাৰমানে বিচনাতে শুই থাকিলোঁ, কেতিয়া কিমান টাইম হ'ল গমেই পোৱা নাই। এতিয়া ভাবিছোঁ ভাতটো বনাই লওঁ, দুপৰীয়া ভাতটো, আৰু যিহেতু অফিচৰ পৰা আহিব ক'ম। আৰু আজি মই এটা ৰেচিপি বনাম বুলি ভাবিছোঁ, কণীৰ একদম চিম্পুলকৈ কি বনাওঁ চাই লওঁ, ট্ৰাই কৰি চাওঁ। আৰু চাই থাকক ভিডিঅ'টোৰ শেষলৈ, আৰু ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি থাকিব। আহক মই আজি কি ৰেচিপি বনাওঁ আপোনাক দেখুৱাই থাকিম। আৰু দেখিছে ৰুমটো চাফ চিকুণ হৈ আছে। মই আজি বহুত ৰাতিপুৱাৰ পৰাই কাম চলি আছিলে, আৰু সেইটো কাৰণে এতিয়া অকণমান বৰষুণ দিছে। বৰষুণ দিলেও কি হ'ব, গৰমটো গৰমেই পৰি আছে। মোৰ কাপোৰ পেষ্ট কৰিবলগীয়া আছে, মোৰ আজি বহুত দিন হ'ল এনেকৈয়ে পৰি আছে কাপোৰবোৰ। কিছু কৰা যায়, আকৌ ধোৱা যায় গৰমত, যিহেতু এদিন পিন্ধাৰ পিছত দ্বিতীয় দিনা কাপোৰ পিন্ধিব মন নাযায়। আৰু ইয়াত দি দিম অকণমান মগজ, এইটো দেখিছে মগজ দিম অকণমান। মই কণী দম বনাম বুলি কৈছিলোঁ যে, আৰু ইয়াত দিছোঁ কাজু বাদাম, অকণমান খিচমিচ দিম, আৰু ইয়াত অকণমান চেনি দিছোঁ, আৰু এটা দুটা তেজপাতা। আৰু এইফালে মোৰ মছলাটো ৰেডি হৈ আছে, আৰু ইয়াতে অকণমান পাঁচফোৰণ দিছোঁ। একচুৱেলি এয়া কি কয়, বিলাহী নাই আজি, টমেটো চচ দিব পাৰি, মই নিদিওঁ। আৰু এতিয়া মই এইখিনি দি দিম অকণমান পানী দি কেনে, এইখিনি মই কুটি লোৱা সেইখিনি এতিয়া দি দিম ইয়াত। এতিয়া মই অকণমান হালধি দিম,
নিমখটো খোৱা অনুযায়ী দি দিম অকণমান জিৰা পাউডাৰটো বেলেগ আৰু মছলা নিদিওঁ আৰু দিব অকণমান দেখোন তাৰপিছত কণীকেইটা দি দিম হৈ গৈছে পনীৰ দম কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'ব ৰেচিপিটো হৈছে দুপৰীয়া সাজ আজি বেলেগ একো নাই ইফালে কণী যিটো ৰেচিপি দিছোঁ সেইটো আছে আৰু দাইল আলু পিটিকা পটল ভাজি চিম্পুল খানা আৰু